আপোনাক আকৌ এবাৰ লগ পামনে বাৰু? আকৌ ঘূৰি আহিবনে? অ' মা, মা আজি মন্দিৰলৈ যাম বুলি কৈছিলে নহয়, মই ওলাই আছোঁ। মা, বৌ, তুমি যিমান চেষ্টা কৰিলোঁ আজি মা বাহিৰলৈ নাহে। আজি মা বাহিৰলৈ নাহে অ'। মা, মই জানো আপুনি সাৰ পাই আছে আৰু মোৰ কথা শুনিও আছে। মা, দুখ ভণ্টিৰো লাগিছে, ঋতুৰো লাগিছে, আৰু কথাখিনি শুনাৰ পাছত মোৰো দুখ লাগিছে। বৌ, কি কৈছা? কিন্তু সেইবুলিতো আমি গোটেই তিনিটা এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকোঁ, দেউতা জানো ঘূৰি আহিব? আমি যদি নোখোৱা নোবোৱাকৈ থাকোঁ, দেউতা জানো ঘূৰি আহিব? মা, মা, অ' মা, ঠিক আছে ভণ্টি, আজি আমি কোনেও একো নাখাওঁ। আমিও মাৰ নিচিনাকৈ এটা ৰুমত সোমাই থাকিম, একো নোখোৱা নোবোৱাকৈ, যদি দেউতা ঘূৰি আহে। ঠিক আছে? প্ৰিয়া, তুমি যিমান চেষ্টা কৰিলেও মা বাহিৰলৈ ওলাই নাহে। আজি ইমান দিন অহা নাই, আজি কিয় আহিব? আৰু মা নোখোৱাকৈ থাকিব পাৰে, অভ্যাস আছে। তুমি কিবা খাই ল'বা বোলে। মাৰ আগতেতো অভ্যাস নাছিলে, এতিয়াহে অভ্যাস কৰিছে। আজিৰ পৰা আমি অভ্যাস কৰিব লাগিব, ঠিক আছে? আৰে ইমান জিদি কিয় তুমি? আৰু ভণ্টি, যোৱা তুমি কিবা খাই ল'বা। কিন্তু বৌ, তুমি যোৱা। ঠিক আছে। বৌ, ভোক লাগিছে, কিবা এটা খাই নোলোৱা কিয়? ভোক লাগিছে, লাগিলেও লাগক, উপায়তো নাই। মই মাৰ লগতে ভাত খাম। যেতিয়ালৈকে মা বাহিৰলৈ নাহে মই একোৱেই নাখাওঁ, আৰু ইয়াৰ পৰা ক'লৈকো নাযাওঁ মই আজি। বোৱাৰী, মা, কিয় ইমান জিদ ধৰি আছা তুমি? কিবা এটা খাই নোলোৱা কিয়? মা, দাদা, দাদা, মা আজি বাহিৰলৈ আহিলে। মা, মই গম পাইছোঁ আপোনাৰ দুখ লাগিছে। মই জানো নিজৰ মানুহজনক হেৰুৱাৰ পাছত কেনেকুৱা অনুভৱ হয়, কিমান দুখ লাগে। কিন্তু সেইবুলিতো মা আগৰ কথাবোৰক লৈ এতিয়া বৰ্তমানটো নষ্ট কৰিব নোৱাৰোঁ ন? আপুনিয়ে যদি এনেকুৱা কৰে, ঋতু আৰু ভণ্টিয়ে কি কৰিব? ঘৰৰ মূল মানুহগৰাকীয়ে যদি ভাগি পৰে, বাকীবোৰে সাহস ক'ৰ পৰা পাব?